নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো আৰু আজি মই এটা নতুন ব্লগলৈ আপোনালোকক আদৰণি জনাইছো যিটো ব্লগত হ'ব আজি আমি আসলতে যিখিনি অসমৰ বাহিৰত থাকো আমি ফৰিদাবাদত থাকো আৰু আমি ফৰিদাবাদবাসী অসমীয়া ৰাইজে এইবাৰ ভোগালী বিহু কেনেকৈ উদযাপন কৰিম আপোনালোকক আজি দেখুৱাম বুলি ভাবিছো আমি তালৈকে ওলাইছো এতিয়া আৰু গোটেই দিনটো কি হ'ব কেনেকৈ বিহু পাতিম আপোনালোকক দেখুৱাই থাকিম লগত থাকিব আশা কৰিছো আপোনালোক সকলোৱে ভাল পাব থ্যাংক ইউ পাই গলো এইটোৱে আমাৰ ভেনু খুব ধুনীয়া মুকলি ঠাই খুব ভাল লাগিছে এয়া খোৱা বোৱা যোগাৰ চলি আছে আৰু লগতে আমি মহিলাসকলে পিঠা পনা ঘৰৰ পৰা বনাই আনিছিলো আৰু আমি হেয়ে এতিয়া জলপানৰ যা যোগাৰ কৰিছোঁ আৰু লগতে সিফালে মেজিৰ আয়োজন চলি আছে বলক আমি এতিয়া সেইফালে যাওঁ জলে জনক আমাৰ মেজি প্ৰাণৰ আকাশ চুই যোৱা ওখ মেজি কাষে চাপিয়া হৈয়া উলগেতি লৈ চেঁচা গামত লওঁ সেকি মেজিৰ কাষত ৰৈ মনৰে মাজতে জিলিকি উঠিব সাতম পুৰখীয়া প্ৰীতি আমাৰে প্ৰীতি মনৰে মাজতে জিলিকি উঠিব সাতম পুৰখীয়া প্ৰীতি আমাৰে প্ৰীতি গোটাই খেৰ খৰি মিলি জুলি পানী বালি হিলৈ খাজি খাজি পাৰ কৰি উৰুকা ৰাতি হেঁপাহে সাজিলো আমাৰ মেজি গোটাই খেৰ খৰি মিলি জুলি পানী বালি হিলৈ খাজি খাজি পাৰ কৰি উৰুকা ৰাতি হেঁপাহে সাজিলো আমাৰ মেজি মেজিটোকে মাজতে লৈ আমি ককাই ভাই অসুয়াও প্ৰীতিক দিওঁ top dahi muskuraile কেমেৰা বেছি আছে আমাৰ
তাস একো নাই Wow. কই আছো Right, get up, music. বিদায় কাকু তাকে ও মাছ লোৱাই নাই দেখে Second prize. Abhinit, first prize. Second prize, Om. আৰু এনেদৰেই আমি সকলোৱে হাঁহি ফূৰ্তি আৰু খেল ধেমালিৰ মাজেৰে আজিৰ দিনটো আমি ফৰিদাবাদবাসী অসমীয়া ৰাইজে কটালোঁ আৰু পুনৰবাৰ আপোনালোক সকলোকে বিহুৰ ওলগ জনালোঁ। ধন্যবাদ।